সকলোকে নমস্কাৰ জ্ঞাপন কৰি আমি আজি আন্দোলনলৈ ওলাইছোঁ। আচলতে আজি নহয়, এই আন্দোলন আছিল আমাৰ 4 ডিচেম্বৰ 2023 সোমবাৰৰ, আৰু সেই দিনটোতে আমি কৰ্মসংস্কৃতি আন্দোলনৰ চতুৰ্থ পৰ্যায়ৰ প্ৰথম দিনটোৰ পাতনি মেলিছিলোঁ গোলাঘাটৰ বুঢ়া লিকচনত। আৰু আজি চাই যাওঁ আহকচোন ভিডিঅ'টোত আমি কেনেদৰে কি কৰিলোঁ, আৰু কৰ্মসংস্কৃতি আন্দোলনৰ আমাৰ প্ৰথম দিনটো চতুৰ্থ পৰ্যায়ৰ প্ৰথম দিনটো আমাৰ কেনেদৰে পাৰ হ'ল আমি চাওঁ, আৰু আপোনালোকেও চাওক। আমাৰ এই আন্দোলন ৰাজপথত কৰ্মসংস্কৃতিৰ আন্দোলন, বজাৰ আৰু পথাৰ, কথাৰে নহয় হ'ব কামেৰেহে। কথাৰ চিঞৰে নহয় কামৰ চিঞৰে হওক আমাৰ পৰিচয়, যে আমি অসমীয়া, আমি অসমীয়া, আমি অসমীয়া। কথাৰ চিঞৰে আমি বহুত অসমীয়া হ'লোঁ, কথাৰ চিঞৰে আমি বহুত আন্দোলন কৰিলোঁ ৰাজপথত। অসমীয়া অসমীয়া কৰি চিঞৰি আমি ভাগৰি পৰিলোঁ, আমি ভাগৰি পৰিলোঁ, আমি ভাগৰি পৰিলোঁ। এয়া আমি আজি উপস্থিত হৈ গ'লোহি বুঢ়া লিকচন গোলাঘাট কৰ্মসংস্কৃতি আন্দোলনৰ চতুৰ্থ পৰ্যায়ৰ প্ৰথম দিনৰ পাতনি মেলিবলৈ। কবিতা আচাৰ আৰু মুনলাইট সুচাৰুৰূপে চলি আছে আমাৰ চতুৰ্থ পৰ্যায়ৰ প্ৰথম দিনটোত, আৰু ৰাইজৰ বিপুল সঁহাৰি। ইয়াত বিৰাট ধুনীয়া এখন মেলা হৈ আছে, বিৰাট ডাঙৰ মেলা এই ইউথ বুঢ়া লিকচনত। আপোনালোকে মেলাখন চাব পাৰে, বহুত ডাঙৰ এখন মেলা হৈ আছে, আৰু তাতে আজি আমাৰ চতুৰ্থ পৰ্যায়ৰ প্ৰথম দিনটোৰ পাতনি মেলিছোঁ। আৰু লগতে আমাৰো দোকানখন আজি ডাঙৰে হৈছে, আপোনালোক যদি দেখুৱাব যাওঁ আমি ভালদৰে যদি আমি চাবলৈ যাওঁ, আমাৰ দুখন মুনলাইট আৰু কবিতা আচাৰৰ দোকান, মানুহৰ ভিৰ লাগি আছে। আৰু আপোনালোকে ভিতৰৰ ফালেও দেখিব বহুতখিনি দোকান বজাৰ লাগি আছে, আৰু ইটো চাইডেও আছে, সিফালেও আছে, আৰু ৰাস্তা পদূলি সকলোতে এইবোৰ বহি আছে। ৰাইজে সঁহাৰি দি আছে। অহা দেওবাৰৰ পৰা আমি নেহেৰু পাৰ্ক চাৰিআলি যোৰহাটত পুনৰবাৰ বহিম। বহুত ৰাইজে সুধি থাকে সকলোকে যে কেতিয়া আহিব, সিহঁত ল'ৰাবোৰ নাইকিয়া হৈ গ'ল আচাৰ বা মুনলাইটৰ, আমাকো সুধি থাকে। তেন্তে আপোনালোকৰ অপেক্ষা অন্ত পৰিল, আৰু আমি গৈ আছোঁ অহা দেওবাৰৰ পৰা নেহেৰু পাৰ্ক চাৰিআলি বিয়লি 3 বজাৰ পৰা সন্ধিয়া ৰাতি 9 বজালৈকে আমাক পাব। আৰু আমাৰ কৰ্মবীৰ এইকেইজন আজি পূৰা লাগি আছে এইফালৰ পৰা। এয়া কৰ্মবীৰ কেইজন, কি ক'বা তোমালোকে? প্ৰথম দিনটো আজি ভাল লাগিছে, আকৌ যুদ্ধ দিবলৈ আৰম্ভ কৰিছোঁ। আমাৰ যুদ্ধ আকৌ আৰম্ভ হৈ গৈছে, লাহে লাহে দোকান ডাঙৰ হৈ গৈ আছে আমাৰ বজাৰখন। আমি নিজে বজাৰ হৈ গৈছোঁ আৰু এতিয়া। এইবোৰ ডাঙৰ ডাঙৰ আমাৰ এতিয়া নতুন নতুন বস্তু আহি গৈছে। আছোঁ আমি গধূলি 5 বজালৈকে। যিসকলে ফেচবুকত সুধি থাকে কেতিয়া আহিব, আমি আহি পাই গ'লোঁ। তেন্তে লগ পাম আজি, আৰু অহা দেওবাৰৰ পৰা আমাক লগ পাব নেহেৰু পাৰ্ক চাৰিআলি যোৰহাটত আবেলি 3 বজাৰ পৰা গধূলি মানে নিশা 9 বজালৈকে। ধন্যবাদ। আহকচোন আমি কথাৰ চিঞৰে নহয় কামৰ চিঞৰে অসমীয়া হওঁ। কামৰ চিঞৰে আমাক কওক যে আমি অসমীয়া। আমি মাথো কাম কৰি যাম, আমি একো নকওঁ। কামৰ চিঞৰে ক'ব যে আমি অসমীয়া, আমি অসমীয়া, আমি অসমীয়া। আমাৰ এই আন্দোলন, আমাৰ এই যুদ্ধ কোনো গুলী বাৰুদ বা হিংসাৰ নহয়। আমাৰ এই আন্দোলন, আমাৰ এই যুদ্ধ বজাৰ আৰু পথাৰ দখলৰ। অসমৰ বজাৰ আৰু অসমৰ পথাৰ কেৱল অসমীয়াৰে হৈ ৰওক। আমি এই উদ্দেশ্যে আগবাঢ়িছোঁ কবিতা আচাৰ আৰু মুনলাইট গ্ৰুপছ কৰ্মসংস্কৃতি আন্দোলনৰ চতুৰ্থ পৰ্যায়ৰ পাতনি মেলিবলৈ, আৰু সমগ্ৰ অসমত আমি এই আন্দোলন চলাই যাম। আপোনালোকো সহযোগী হওক, আপোনালোকো সহযাত্ৰী হওক। অসমীয়া ব্ৰেণ্ড বনাওক। বজাৰত যিবোৰ বস্তু বাহিৰৰ পৰা আহি আছে, অসমৰ পইচাবোৰ বাহিৰলৈ গৈ আছে, আহকচোন আমি অসমৰ পইচাবোৰ আমি অসমতে ৰাখি থওঁ, আমি নিজৰ পকেটত ৰাখি থওঁ, নিজৰ হাতত ৰাখি থওঁ।
এই আন্দোলনৰ আপোনালোকো সহযোগী হওক আৰু আপোনালোকেও যদি ঘৰত কিবা থলুৱা সামগ্ৰী নিজে উৎপাদন কৰি আছে যিবোৰ বাহিৰৰ পৰাও আহি আছে তেন্তে আমাৰ এই আন্দোলনত সহযোগী হওক অসমৰ যিকোনো চুকৰ কোণৰ পৰা আমাক কণ্টেক্ট কৰিব পাৰিব আৰু আমি অসমীয়া সকলো একেলগে হাতত হাত ধৰি আগবাঢ়ি যাম আমি এই আন্দোলন চলাই যাম আমি এই যুদ্ধ চলাই যাম আৰু অসমৰ পথাৰ আৰু বজাৰ আমি নিজৰ কৰি ল'ম আহকচোন তেন্তে আমি কৰ্মসংস্কৃতি আন্দোলনখন আগবঢ়াই আজি আমাৰ আন্দোলনৰ সামৰণি পৰিছে এয়া সকলোৱে বস্তু সামৰণ লাগিছে আমাৰ বস্তু সামৰণি প্ৰায় হৈছেগৈ বাছ কৰা লাগি আছে আন্ধাৰ হৈ গৈছেগৈ মানে সকলো গ'লগৈ আমি লাষ্ট আমিহে আছোঁ চব খালী দিছে নাই আমি আছোঁ পেলাই আমাৰ ৰক টিমে আমি শেষলৈকে কিয় থাকিবলগীয়া হৈছে আমাৰ মানে ডিমাণ্ড শেষলৈকে কিয় থাকিবলগীয়া ডিমাণ্ড হৈছে কাষ্টমাৰৰ ডিমাণ্ড আহি আছে কাৰণ আমাৰতো আমাৰ বস্তুটো ৰাজপথৰ আন্দোলনটো আহিবই লাগিব ভাবি যায় ই ক'বই নোৱাৰে মুঠতে চব ভৰাই থকা হৈছে গাড়ীত